নমস্কাৰ। 2020 বৰ্ষটো অসমৰ শিক্ষা জগতৰ কাৰণে এক গুৰুত্বপূৰ্ণ বছৰ হিচাপে বিবেচিত হ'ব। মই দিবলৈ ওলাইছোঁ অসমৰ শিক্ষা জগতৰ এটা নতুন খবৰ, যি খবৰক আমি সুখবৰ বুলিও অভিহিত কৰিব পাৰোঁ। যিহেতু অসমৰ শিক্ষানুষ্ঠানসমূহ কৰোনা COVID-19 মহামাৰীৰ কাৰণে দীৰ্ঘদিন ধৰি বন্ধ হৈ আছে। ছাত্ৰ-ছাত্ৰীসকলে শিক্ষা গ্ৰহণত যথেষ্ট ব্যাঘাত জন্মিছে। তাৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰে শিক্ষা বিভাগে এক নীতি নিৰ্দেশনা প্ৰস্তুতৰ কাৰণে আগবাঢ়িছে। এই নীতি নিৰ্দেশনা অনুসৰি অসমৰ শিক্ষাবৰ্ষ মাৰ্চ মাহলৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ বিবেচনা কৰিছে। সেই অনুসৰি সৰ্বশিক্ষা বিভাগে ইতিমধ্যে ৰাইজৰ পৰা পৰামৰ্শ বিচাৰিছে। এনেধৰণৰ পৰামৰ্শৰ ভিত্তিত যদি চিন্তা চৰ্চা কৰি শিক্ষাবৰ্ষ ডিচেম্বৰৰ পৰিৱৰ্তে মাৰ্চ মাহত সমাপ্ত কৰা হয়, তেতিয়াহ'লে ছাত্ৰ-ছাত্ৰীসকলৰ বিশেষকৈ প্ৰাথমিক আৰু মাধ্যমিক শ্ৰেণীৰ ক্ষেত্ৰত এই প্ৰস্তাৱ বিবেচনা কৰাৰ কথা চিন্তা কৰা হৈছে। তেতিয়াহ'লে ক্ষতি নহ'ব আৰু পৰৱৰ্তী বছৰবোৰৰ পৰা 1 এপ্ৰিল তাৰিখে নতুন শিক্ষাবৰ্ষ আৰম্ভ কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। CBSE পদ্ধতিৰ দৰেই একেধৰণে পৰীক্ষা অনুষ্ঠিত কৰাৰ কাৰণে অসম চৰকাৰৰ শিক্ষা বিভাগে যি সুদূৰপ্ৰসাৰী ব্যৱস্থা গ্ৰহণ কৰিছে, ই নিশ্চয়কৈ আজিৰ তাৰিখত ছাত্ৰ-ছাত্ৰীসকলৰ ক্ষতি পূৰণ কৰাৰ কাৰণে উপযুক্ত পদক্ষেপ হ'ব বুলি বিবেচনা কৰা হৈছে।